Hello friend, welcome back my channel SI Vlog. বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই, আজি এটা দিম বুলি ভাবি আছোঁ। আজি কাৰ ড্ৰাইভিং আছে, সেইকাৰণে কাৰ ড্ৰাইভিং কৰিব যাওঁ। কিবা হয় আজি ড্ৰাইভিং হয় নে নাই, কাৰণ বৰষুণ দিছিলে ৰাতি, এতিয়া গৈ আছোঁ। এয়া মোৰ লগৰ, আজি হোষ্টেলত দুজনা আছোঁ, চব ঘৰত গ'ল, বন্ধ দিছে বুলি এয়া হোষ্টেল। এতিয়া গৈ আছোঁ, এতিয়া ৰুটটো ইফালেদি যাম। হোষ্টেলৰ পিছফালে আই টি আই ক'লে বহুত মানুহে বুজি নাপায় আই টি আই কি। আই টি আইটো হৈছে টেকনিকেল কোৰ্ছ বা ভকেশ্যনেল কোৰ্ছ বুলি ক'ব পাৰি, য'ত 80% প্ৰেক্টিকেল শিকোৱা হয় ইয়াতে। এয়া আহি পালোঁ ফিল্ডটো, আমাক ইয়াতে ড্ৰাইভিং শিকায়। মই কোৰ্ছ লৈছোঁ, 4,000 টকা লয় কোৰ্ছটো। যেতিয়া ইচ্ছা তেতিয়া ল'ব পাৰে। এইটো ফৰ্মটো ফিল আপ কৰি দিলেই হ'ল, অনলাইনত নহয়, এইটো অফলাইনতে চাৰ্টিফিকেট দিব, সেইকাৰণে ইয়াত লৈছোঁ। নহ'লে ঘৰতে আমাৰ লগৰবিলাকৰ পৰা শিকিব পাৰিলোঁ হয়। ইয়াত চাৰ্টিফিকেট দিব বুলি ইয়াতে লৈছোঁ। এয়া মোৰ লগৰকেইটা শিকি আছে। আজি বৰষুণ দিছিল বুলি ইমান ষ্টুডেণ্ট অহা নাই, ভাবিছে ক্লাছ নহয়। এতিয়া মই যাম। হ'ব ইয়াতে মোবাইলটো থৈ ল'লোঁ, এতিয়া চলাম। ষ্টাৰ্ট দিলোঁ, এতিয়া যাম আৰু। মোবাইলটো গ্লাছৰ লগত থৈ দিছোঁ, সন্মুখৰ গ্লাছৰ লগত। এজন ধৰিলে ভিডিঅ'টো ভালকৈ কৰিব পাৰিলোঁ হয়, আজি দিয়া নাই কাৰণ বোকা বহুত, ফিল্ডটো বোকা হৈ আছে বহুত, সেইকাৰণে অকলে চলাব দিছে। নেক্সট টাইম লগত কোনোবাই উঠাই লৈ ভিডিঅ' বনাম। মোৰ লগৰ এজনক আজি এনেকৈয়ে বনালোঁ, কাৰণ মোবাইলটো ভালকৈ থ'ব পৰা নাই। এতিয়া গাড়ীটো ছাৰ্ভিচিং কৰি আছে। বোকাৰ মাজত চলোৱা হ'ল, সেইকাৰণে বেয়া হৈছে, বহুত বোকা পৰিছে। এয়া ছাৰ্ভিচিং কৰি আছে। এতিয়া সোনকালে ৰেডি হ'লোঁ, মছজিদত যাব লাগিব। মছজিদত যাম, ইয়াৰ পৰা 1 কিলোমিটাৰমান দূৰত আছে মছজিদটো, সেইকাৰণে অলপ সোনকালে যাম, চাইকেলেৰে যাম। এইটোৱে আমাৰ ৰুম, এতিয়া যিটোৱে আছোঁ মছজিদত যাম আৰু। এইটো চাইকেল, এই চাইকেল লৈ যাম। এতিয়া আহি পালোঁ ৰেলগেট, এতিয়া মছজিদ পালে গৈ আছোঁ চাইকেলেৰে। মোৰটো ফাৰ্ষ্টতে চাইকেল লৈ আহিছিলোঁ, এতিয়া চাইকেলত দৰকাৰ ইমান নহয়, কিন্তু মছজিদত বা অলপ দূৰত গ'লে চাইকেলটো লাগে। এতিয়া মছজিদ আহি পালোঁৱে, আজিৰ কাৰণে ভিডিঅ' এইখিনিয়ে।